মাজতো এই আঁচনিখন ৰূপায়ণৰ দিশত আমি অগ্ৰসৰ হৈছোঁ। এই আঁচনিখনত যি ধৰণে সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে মোৰ সমষ্টিত ইমান দৰিদ্ৰ মানুহ আছে, গতিকে ইয়াক আৰু বঢ়োৱা হ'ব নেকি? প্ৰথমতে আমি বুজিব লাগিব যে এই আঁচনিখনৰ হিতাধিকাৰীখিনি আচলতে ইতিমধ্যেই ঠিক হৈ আছে। ইয়াত বহুত বেছি নিৰ্বাচনৰ প্ৰক্ৰিয়া নাই, যদিহে আমি আঁচনিখন বুজি পাব চেষ্টা কৰোঁ। এই আঁচনিখনত প্ৰথম অধিকাৰ থাকিব যে যাৰ ঘৰত কোনোবা এগৰাকী সদস্য বিধৱা মহিলা, তাৰমানে এক প্ৰকাৰ ক'ব গ'লে বিধৱা পেঞ্চন লাভ কৰা প্ৰতিটো ঘৰেই এই আঁচনিৰ স্বয়ংক্ৰিয় হিতাধিকাৰী। তাৰমানে ফাৰ্ষ্ট চাৰ্জ এই আঁচনিখনৰ প্ৰথম অধিকাৰ আছে যিসকল পৰিয়ালে দুখ আৰু কষ্টৰ মাজতো বিধৱা মহিলা এগৰাকীক ৰক্ষণাবেক্ষণ দিছে, তেখেতৰ শ্ৰীবৃদ্ধিত সহায় কৰিছে। গতিকে আমি সমষ্টিত গ'লে জানোৱেই যে এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে, এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে, এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে। গতিকে প্ৰথম চিলেকশ্যন সম্পূৰ্ণ হৈ গ'ল। দ্বিতীয় আহিলে যে মোৰ ঘৰত অবিবাহিতা ছোৱালী আছে, ককায়েক ভায়েকৰ নিজৰ পৰিয়াল হৈছে, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী আছে, তাৰ মাজতো পৰিয়ালটোৱে এগৰাকী অবিবাহিতা মহিলাক সংস্থাপন দিছে, লগত ৰাখিছে, পৰিয়ালৰ সদস্য হিচাপে তেওঁৰ সমৃদ্ধিত সহায় কৰিছে। গতিকে সেই পৰিয়ালটো কৃতজ্ঞতাযোগ্য। গতিকে সেই পৰিয়ালটোৱে সমাজৰ কৃতজ্ঞতা হিচাপে অৰুণোদয় আঁচনি লাভ কৰিব। তৃতীয়তে এটা পৰিয়ালত এজন দিব্যাংগ ব্যক্তি থাকিলে মাক দেউতাকৰ কিমান কষ্ট হয় তাক আমি অনুভৱ কৰোঁ। গতিকে তৃতীয় এই আঁচনিত অধিকাৰ হ'ল যে যিসকলৰ ঘৰত দিব্যাংগ ব্যক্তি আছে। চতুৰ্থ অধিকাৰ হ'ল সেইসকল পৰিয়ালৰ, ইয়াত ৰাহুল গান্ধী ন্যায়ৰ লগত সম্পৰ্ক নাই, মাননীয় বিৰোধী দলপতি ডাঙৰীয়াই কেতিয়াবা কনফিউজ কৰে যে এইটো আমাৰ অসমৰ নিজস্ব চিন্তা, যে ইয়াত হ'ল ফ'ৰ্থ অধিকাৰ আহিলে যে যাৰ ঘৰত দিব্যাংগ ব্যক্তি থাকিলে, আৰু ফ'ৰ্থ থাকিলে যে যাৰ ঘৰত মহিলা এগৰাকীক মই বেলেগলৈকে বিয়া দিছিলোঁ কিন্তু শহুৰ বা শাহুৰেকৰ ঘৰত থাকিব নোৱাৰিলে, হয় বিবাহ বিচ্ছেদিত হ'ল, নহ'লে নিজে নিজে ঘৰত গুচি আহিলে। আমাৰ গাঁৱলীয়া ভাষাত কেতিয়াবা কয় যে গিৰিয়েকে ঘৰত খেদি দিলে, যদিও শব্দটো কেতিয়াও সমৰ্থনযোগ্য নহয়, মই বুজাবৰ কাৰণে কৈছোঁ। গতিকে এই 5টা ক্ৰাইটেৰিয়া ফুল কৰাৰ লগে লগে মোৰ 15,000 বেনিফিচিয়াৰী হৈয়ে গ'ল সমষ্টিটো। গতিকে বিতৰ্কৰ কোনো অৱকাশ তাত নাথাকিল। ইয়াৰ পিছতো যদি কোনোবা সমষ্টিত ৰখি যায় হিতাধিকাৰী, তেতিয়াহ'লে আমাৰ নেক্সট টাৰ্গেটটো হ'ল যে এখেত দুখীয়া কিন্তু এওঁৰ 3 টকীয়া চাউল নাই, বা আজিকালি বিনামূলীয়া চাউলৰ কাৰ্ড নাই। অৰ্থাৎ এই ৰখি যোৱাখিনি লাষ্ট চাৰ্জটো হ'ল যে যাৰ ঘৰত বিনামূলীয়া চাউলৰ কাৰ্ড নাই। শেষৰ কেটেগৰীতহে আহিলে যাক আমি ক'লো যে দুখীয়া মানুহ। দুখীয়া মানুহক আমি ইতিমধ্যে এই আঁচনিটোত আমি বহুত বেছি লোৱাৰ প্ৰয়োজন এইকাৰণে নাই যে বিনামূলীয়া চাউল দালি এই গোটেইখিনি পোৱাৰ পিছত তেওঁ অৰুণোদয় সমপৰ্যায়ৰ এটা আঁচনি পায়েই আছে। সেইকাৰণে দুখীয়া মানুহ উইথ NFSS কাৰ্ড সেইটো হ'ল একেবাৰে শেষ প্ৰায়ৰিটি। গতিকে প্ৰথম বিধৱা, দিব্যাংগ, অবিবাহিত ছোৱালী আৰু ঘৰৰ গিৰিয়েকৰ ঘৰৰ পৰা যিকোনো পৰিস্থিতিত ওলাই অহা ছোৱালী, এইখিনি কাৰ কাৰ পৰিয়ালত আছে, এইখিনিৰ পৰিয়াল চিনাক্ত কৰাৰ লগে লগে আমাৰ ইয়াতে চিলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া এই মোৰ ঘৰত বিধৱা ব্যক্তি আছে, কিন্তু মই চৰকাৰৰ পৰা পৰিয়ালটোত এটা দৰমহা আহে, যি হওক আশা ৱৰ্কাৰ হওক, অংগনবাদী ৱৰ্কাৰ হওক, PSCত কাম কৰোঁ, ষ্টেট ফেডত কাম কৰোঁ, কৰবাত কাম কৰোঁ, চৰকাৰত কাম কৰোঁ, NHMত কাম কৰোঁ, SSত কাম কৰোঁ, আমি
এই আঁচনিটো বিধৱা ব্যক্তি থাকিলেও এই আঁচনিটো আমি নাপাওঁ কোনোবাই কয় ঘৰত দুগৰাকী বিধৱা আছে এগৰাকী বিধৱা এগৰাকী দিব্যাংগ আছে এটাই পাব পৰিয়ালতে দুটা নাপায় পেনশনৰ পালেও এটো অতিৰিক্ত নহয় যদি কোনোবা কৰ্মচাৰীয়ে পেনশন পাই আছে তেও নাপাব তাৰমানে চৰকাৰৰ ঘৰৰ পৰা যোনে দৰমহা পেনশন পাই আছে তেও নাপাব কিন্তু কুশল কোঁৱৰ বা এই পেনশন বিলাক এইটোত নহব চাকৰিৰ পেনশনটোহে ইয়াত যোগ হ'ব চাকৰি পেনশনটো যোগ হ'ব কিন্তু কুশল কোঁৱৰ বা ইন্দিৰা মিৰি পেনশন পোৱা সকলে পাব দ্বিতীয়তে মোৰ 15 বিঘা মাটি আছে মই নাপাওঁ তৃতীয়তে মোৰ ঘৰত 4 চকীয়া বাহন আছে মই নাপাওঁ কিন্তু 2 চকীয়া 3 চকীয়া থাকিলে পাম আৰু চতুৰ্থতে মোৰ ঘৰত ফ্ৰিজ আছে মই নাপাওঁ মোৰ 2 লাখ টকাতকৈ উপাৰ্জন বেছি মই নাপাওঁ আৰু ফাইনালি মই যদি ট্ৰেক্টৰৰ মালিক সেলফ হেল্প গ্ৰুপৰ জৰিয়তে ট্ৰেক্টৰ হলে কথা নাই কিন্তু ঘৰত যদি মোৰ নিজৰকৈ ট্ৰেক্টৰ এখন আছে মই নাপাওঁ আৰু ফ্ৰিজ থাকিলে ঘৰত মই নাপাওঁ গতিকে ইনক্লুশন আৰু এক্সক্লুশন ক্ৰাইটেৰিয়া খিনি চালে আমি হিতাধিকাৰী নিৰ্বাচন কৰোতে অকলমানো গাঁৱত খেলিমেলি হোৱাৰ সম্ভাৱনা নাই এতিয়া এই আঁচনিটোৰ লগত মৌজাদাৰ গাঁওবুঢ়াৰ কোনো সম্পৰ্ক নাই এই আঁচনিটো সেলফ সাৰ্টিফিকেশনৰ ওপৰত চলিব কেতিয়াবা ডিচিয়ে ক'ব যে এছডিচিৰ পৰা লাগে কিবা কাগজ লাগে ইয়াত ইভেন এছটিএছচি সাৰ্টিফিকেটখনো নালাগে দিব্যাংগ সাৰ্টিফিকেটখনো নালাগে ইয়াত একো সাৰ্টিফিকেট নালাগে ইয়াত সেলফ যিখন ফৰ্ম আমি দিম এতিয়া আমি খালি যিখন সমষ্টিত পঠাই দিছো সেইখনক কৈছো আমি চেকলিষ্ট চেকলিষ্টৰ লগত কোনো ডকুমেন্ট আমি নাচাওই চেকলিষ্ট হল তাৰ পিছত আপোনালোকে হিতাধিকাৰী আমাৰ ডিস্ট্ৰিক্ট বোৰ্ডে সিলেক্ট কৰিব তাৰ পিছত অৰুণোদয় সহায়কসকল ঘৰে ঘৰে যাব যদি ঘৰত গৈ তেওঁলোকে ক'ব দিব্যাংগ ব্যক্তিজনক মাতক বিধৱা মহিলা গৰাকীক মাতক যদি সেই পৰ্যায়ত তেওঁলোকে ঘৰত সেই ধৰণৰ যদি হিতাধিকাৰী দেখা নাপায় তেতিয়াহলে উপায়ুক্তক আহি ক'ব যে এইজন হিতাধিকাৰী ভুল ভৱিষ্যতেও কোনোবাই যদি আৰটিআই মাৰে যদি আৰটিআই ওলাই যে এওঁৰ ঘৰত বিধৱা মহিলা নাছিলে এওঁৰ ঘৰত দিব্যাংগ ব্যক্তি নাছিলে লগে লগে এই আঁচনিখন তেওঁৰ বন্ধ কৰি দিয়াৰ ব্যৱস্থা ৰখা হৈছে সেইকাৰণে এই আঁচনিখন এটো নহয় যে মই এবাৰ বৃদ্ধ পেনশন পালো পাই থাকিলো যদি কোনোবাই ভুল তথ্য দিয়ে আঁচনিখন লয় আৰটিআইৰ মাধ্যমেৰে ইয়াত দিয়াৰ লগে লগে তেওঁৰ বেনিফিটটো লগে লগে ডিসকণ্টিনিউড হৈ যাব আৰু তেওঁ কিয় সেলফ সাৰ্টিফিকেশন ভুল দিলে তাৰ ওপৰত আইনী প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰখা হৈছে কাৰণ আমিতো নাজানো নিজেহে সহি মাৰি দিছে মোৰ ঘৰত বিধৱা মানুহ আছে বুলি মোৰ ঘৰত দিব্যাংগ ব্যক্তি আছে বুলি গতিকে ইটি যে এফিডেভিট লাষ্টত লিখা আছে ফৰ্মখন যেতিয়া পাব আপোনালোকে দেখা পাব তাত এখন তেওঁ এফিডেভিট সহি কৰিব লাগিব যে মই ওপৰত দিয়া তথ্যসমূহ সত্য যদি অসত্য হয় আঁচনিটো বন্ধ হ'বই আৰু যেনেকে ভুল ভুৱা সাৰ্টিফিকেট দিলে আমাৰ চাকৰি ভুৱা সাৰ্টিফিকেট দিলে এছটিএছচিৰ ভুৱা সাৰ্টিফিকেট দিলে যেটো হয় সেই ধৰণৰ আইনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব গতিকে অহা কালিৰ পৰা টিভি জনমাধ্যমৰ জৰিয়তে কথাবিলাক প্ৰচাৰ হ'ব আৰু ৰাইজে নিজে নিজে কথাটো বুজি পাব যে এছাম নিৰ্দিষ্ট ব্যক্তিৰ কাৰণেহে এই আঁচনিখন প্ৰস্তুত কৰা হৈছে শেষত ইম্পৰ্টেণ্ট কথাটো হ'ল সব হৈ গ'ল হোৱাৰ পিছতো কিন্তু পুৰুষজনৰ একাউণ্টত এই টকাটো নাযায় বা বিধৱা মহিলা গৰাকীৰ একাউণ্টতো যাব সেইটোও নহয় পৰিয়ালটোৱে মিটিং পাতি এগৰাকী মহিলা ঠিক কৰি দিব যে এইগৰাকী মোৰ সৰু বুৱাৰী বা এইগৰাকী মোৰ ডাঙৰ বুৱাৰী বা এইগৰাকী মাক তেওঁৰ একাউণ্টত টকাটো আপোনালোকে দিব পৰিয়ালৰ মনোনীতা যিকোনো এগৰাকী মহিলাৰ একাউণ্টত এই টকাখিনি যাব 15 সেপ্টেম্বৰৰ ভিতৰত আমি হিতাধিকাৰী নিৰ্বাচন ঠিক শেষ কৰিব লাগিব 15ৰ পৰা 30ৰ ভিতৰত অৰুণোদয় সহায়কসকলে প্ৰপত্ৰ বিতৰণৰ কামত নামিব জিলা উপায়ুক্তসকলক অৰুণোদয় সহায়ক দিব কোৱা হৈছে আৰু 2 অক্টোবৰৰ পৰা আমাৰ তেওঁলোকে টকা পোৱা আৰম্ভ হ'ব অৰ্থাৎ 2 অক্টোবৰৰ পৰা এই আঁচনিখন কাৰ্যকৰী হ'ব 2 নৱেম্বৰত প্ৰথম কিস্তিৰ টকা একাউণ্টত সোমাব
কোনোবা সমষ্টি যদি পিছ পৰি আছে আগবাঢ়ি থকা সমষ্টিখিনিৰ একাউণ্টত গুচি যাব কাৰো কাৰণে এই আঁচনিখন থিয় হৈ নাথাকে 2 নৱেম্বৰত প্ৰথম কিস্তিৰ ধন এই আঁচনিখনৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব চক্ৰ গগৈ ডাঙৰীয়া এটা প্ৰশ্ন সুধিছে যে 830 টকা প্ৰথম অৱস্থাত পৰিয়ালটোৰ মেডিচিনৰ খৰচৰ বাবে আমি 400 টকা দিছো 4 কেজি দালি যাতে 50% মূল্যত পায় তাৰ বাবে আমি 200 টকা দিছো আৰু 4 কেজি চেনিৰ বাবে আমি 80 টকা দিছো যাতে 50% হয় আৰু ফলমূল পাচনিৰ বাবে আমি 150 টকা দিছো এই আঁচনিখন অহা বছৰ এপ্ৰিল মাহত বিহুৰ দিনাখন হয়তো যদি আমি বাজেট এতিয়া দিয়া নাই বিহুৰ বতৰত হয়তো 1000 টকা পৰিয়ালটোৱে বেছি পাব আকৌ বানপানী হল বানপানীৰ সময়ত পৰিয়ালটোৱে 1000 টকা বেছি পাব পূজা আহিলে পৰিয়ালটোৱে 1000 টকা বেছি পাব এই ধৰণে যেতিয়াই ঘৰত ল'ৰা ছোৱালী এডমিশনৰ সময় হল 1000 টকা বেছি পাব আৰু আঁচনিখনৰ কভাৰেজ বাঢ়ি গৈ থাকিব এতিয়া আজি মই অলপমান সংশোধন কৰি দিছো যে 1.5 লাখৰ পৰা 2 লাখ যোন সমষ্টিত আছে তেওঁলোকে 16000 পাব যদিও আমি 15000 কৈছিলো আমি অলপ বঢ়াইছো বিলো 1.5 লাখ যাৰ ভোট আছে তেওঁলোকে 15000 পাব 1.5 লাখৰ পৰা 2 লাখে 16000 পাব 2 লাখৰ পৰা 2.5 লাখে 17000 পাব 2.5 লাখৰ পৰা 3 লাখে 18000 পাব আৰু জোনাই ধৰণৰ 3 লাখতকৈ বেছি ভোট থকা সমষ্টিয়ে 19000 পাব গতিকে আঁচনিখন আৰম্ভ নহওঁতে আমি হিতাধিকাৰীৰ সংখ্যা বঢ়ালো ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা উন্নতি হোৱাৰ লগে লগে এই অৰুণোদয় আঁচনিখনে বাঢ়ি গৈ থাকিব আৰু পুঁজিৰ পৰিমাণো বাঢ়ি গৈ থাকিব যাতে ভৱিষ্যতে চৰকাৰে বেলেগ আঁচনি ল'ব নালাগে যে মোৰ চৰকাৰৰ হাতত অলপ অতিৰিক্ত টকা আছে অৰুণোদয় বঢ়াই দিলো